আৰম্ভ কৰিম। ইতিমধ্যে আমি সপ্তম অধ্যায়লৈকে সমাপ্ত কৰিছোঁ। আজি অষ্টম অধ্যায়। অষ্টম অধ্যায়ত আমাৰ কি আছে? পৰিমাণৰ তুলনা। পৰিমাণৰ তুলনা সম্পৰ্কে তোমালোকে ষষ্ঠ আৰু সপ্তম শ্ৰেণীত কিছু কথা পাই আহিছা। ষষ্ঠ শ্ৰেণীত তোমালোকে অনুপাতৰ বিষয়ে পাই আহিছা। আমি অনুপাতৰ যোগেদিও আমি দুটা বস্তুৰ মাজত কি কৰিব পাৰোঁ? তুলনা কৰিব পাৰোঁ। কিন্তু এই অনুপাতবিলাকক যদি আমি অনুপাতবিলাকক যদি আমি 100 হৰ বিশিষ্ট কৰোঁ, তেতিয়াহ'লে এইটো কি হ'ব? শতাংশ হ'ব। অনুপাতক যদি 100 হৰ বিশিষ্ট কৰা হয়, তেতিয়া আমি শতাংশ পাম, আৰু শতাংশৰ সহায়ত যিকোনো এটা বস্তুৰ তুলনা কৰাটো সহজ হয়। আমি এই যে পৰিমাণৰ তুলনা যিটো অধ্যায়, তাত আমি বহুতকেইটা বস্তু পাম। লাভ লোকচানৰ বিষয়ে পাম, বাৰ্তা বা ৰেহাইৰ বিষয়ে পাম, বা GSTৰ বিষয়ে পাম, মিশ্ৰ সুদ, সৰল সুদ, এনেকৈ বহুকেইটা বিষয় আমাৰ এই অধ্যায়টোৱে সামৰি ল'ব। আজি আমি লাভ লোকচানৰ বিষয়ে আলোচনা কৰিম। লাভ লোকচানৰ বিষয়ে তোমালোকে সপ্তম শ্ৰেণীত কিছু কথা পাই আহিছা। কি পাইছা? যে যিকোনো বস্তু এটা আমি বজাৰত কিনো, আৰু কিছুমানে বজাৰত সেই বস্তুটো বিক্ৰী কৰে। আমি বজাৰত বস্তু এটা বজাৰত কিনাৰ বিনিময়ত টকাৰ মাধ্যমত যিখিনি টকা দিওঁ, সেই টকাৰ পৰিমাণটো কি বুলি কোৱা হয়? দাম বুলি কোৱা হয়। তাৰমানে কি? যে দাম হ'ব লাগিলে বস্তু এটাৰ বিনিময়ত আমি দোকানীজনক কিবা টকা দিব লাগে। সেই টকাটো দাম সদায় টকাৰ মাধ্যমতে হয়, বেলেগ মাধ্যমত দাম নিৰ্ধাৰণ কৰা নহয়। আৰু এই বস্তু এটা কিনাৰ বিনিময়ত আমি দোকানীক যিটো পইচা দিয়া হয়, তাক কোৱা হয় কিনা দাম। দোকানীৰ ক্ষেত্ৰত কি হ'ব? সেই বস্তুটো গ্ৰাহকৰ তাত বস্তুটো দিয়াৰ বিনিময়ত গ্ৰাহকৰ পৰা যিটো পইচা লয়, দোকানীৰ ক্ষেত্ৰত সেইটো হ'ব বেচা দাম। এতিয়া কথা হ'ল যে কিনা দাম, বেচা দাম, এই দুটাৰ লগত লাভ বা লোকচানৰ সম্পৰ্ক আছে। যেনে ধৰি ল'লোঁ, তুমি এটা বস্তু কিনি আনিলা। এটা বস্তু 10 টকাত কিনি আনিলা, আনি বস্তুটো তুমি কোনোবা এজন বেলেগৰ তাত 12 টকাত বেচি দিলা। এই যে 10 টকাত তোমাৰ কাৰণে 10 টকাটো কি হ'ব? কিনা দাম হ'ব। আৰু তুমি বেলেগ এজনক কিমান টকাত দিলা? বস্তুটো 12 টকাত দিলা। সেই 12 টকাটো কি হ'ব? তোমাৰ কাৰণে বেচা দাম। এটা কিনা দাম, এটা বেচা দাম। এতিয়া কিনা দামতকৈ যদি বেচা দাম বেছি হয়, মই এটা বস্তু 100 টকাত কিনি আনিলোঁ, 110 টকাত বিক্ৰী কৰিলোঁ। তাৰমানে কিনা দামটো আছিল 100 টকা, বিক্ৰী দামটো 110 টকা। এই যে কিনা দামতকৈ বেচা দামটো বেছি হ'লে আমি গম পাম বস্তুটোত আমাৰ কি হৈছে? লাভ হৈছে। আৰু কেতিয়াবা কি হয়? কিছুমান বস্তু কিনা দামতকৈ কম দামত বিক্ৰী কৰিব লগা হয়। বিভিন্ন পৰিস্থিতিত বা বস্তুটো বেয়া হোৱাৰ যদি সম্ভাৱনা থাকে, তেনেহ'লে কিনা দামতকৈ কেতিয়াবা কম দামতো বিক্ৰী কৰিব লগা হয়। আৰু কিনা দামতকৈ যদি কম দামত বিক্ৰী কৰা হয়, তেতিয়া সেই বস্তুটোৰ ক্ষেত্ৰত কি হ'ব? লোকচান হ'ব। তাৰমানে বেচা দাম বেছি হ'লে লাভ হ'ব, আৰু কিনা দাম বেছি হ'লে লোকচান হ'ব। বস্তু এটাৰ কিনা দাম আৰু বেচা দামৰ লগত আমাৰ লাভ লোকচানৰ সম্পৰ্ক আছে। মই কি ক'লোঁ? যে যদি বেচা দাম বেছি হয়, তেতিয়াহ'লে কি হ'ব? বস্তুটোৰ লাভ। আৰু যদি কিনা দাম বেছি হয়, তেতিয়াহ'লে কি হ'ব? লোকচান। বস্তুটো মই যিমান দামত বিক্ৰী কৰিছোঁ, তাতকৈ যদি মই বেছি দামত কিনি আনিছিলোঁ, তেতিয়া কি হ'ব? সেইটো লোকচান হ'ব। আৰু কিনা দামৰ লগত আৰু এটা কথা লগ হৈ থাকে। ধৰি ল'লোঁ, মই এটা টিভি কিনি আনিলোঁ। এটা টেলিভিশ্যন মই কিনি আনিছোঁ 12,000 টকাত। কিনি অনাৰ পিছত মই কিনিলোঁ কিমান টকাত? 12,000 টকা। সেই 12,000 টকা দামৰ টিভিটো কিনি আনোতে, মোৰ ঘৰলৈকে আনোতে মোৰ 500 টকা মোৰ খৰচ হ'ল। এই যে 12,000 টকাৰ লগত 500 টকা খৰচ হ'ল, এই 500 টকাটো কিন্তু কিনা দামৰ অন্তৰ্ভুক্ত হৈ যাব। গতিকে মোৰ মুঠ কিনা দাম কিমান হ'ব? কিনা দাম মই দোকানৰ পৰা 12,000ত কিনি আনিছিলোঁ। আনাৰ পিছত বস্তুটো ঘৰলৈ অনাৰ পিছত টেলিভিশ্যনটো ঘৰলৈ আনোতে মোৰ কিমান খৰচ হ'ল? 500 টকা খৰচ হ'ল।
গতিকে মোৰ কিনা দাম কি হ'ব 12,000 যোগ 500 12,500 তাৰমানে কিনা দামৰ লগত অতিৰিক্ত যিটো ব্যয় অতিৰিক্ত ব্যয়টো তাৰ লগত সংযোজিত হৈ যায় গতিকে আমি কিনা দাম আৰু বেচা দাম যদি জানো তেনেহ'লে বস্তুটোত লাভ হ'ব নে লোকচান হ'ব সেইখিনি আমি নিশ্চয়তা কৰিব পাৰে আমি কিনা দাম বেচা দামৰ ভিত্তিত কেইটামান আমি সূত্ৰ নিৰূপণ কৰি ল'ব পাৰোঁ আমি সূত্ৰ কেইটামান নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ এই সূত্ৰ কেইটা এনেধৰণৰ হ'ব লাভ লোকচান প্ৰফিট এণ্ড লছ মই কি কৈছিলোঁ যদি বেচা দাম বেছি হয় লাভ আৰু কিনা দাম বেছি হ'লে লোকচান গতিকে লাভ মানে কি হ'ব বেচা দাম বিয়োগ কিনা দাম বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিলে সেইটো হ'ব লাভ ধৰি লওক এটা বস্তু মই 120 টকাত বেচিলোঁ কিন্তু মই বস্তুটো কিনিছিলোঁ 100 টকাত বেচা দামটো হ'ল 120 টকা বস্তুটো কিনিছিলোঁ 100 টকাত এই যে 120ৰ পৰা 100 বিয়োগ কৰিলে কিমান পাম 20 টকা পাম সেই 20 টকাটো মোৰ কাৰণে কি হ'ব লাভ লাভ মানে কি বেচা দাম বিয়োগ কিনা দাম এই যিটো সূত্ৰ আমি নিৰ্মাণ কৰিলোঁ এই সূত্ৰটোৰ পৰাই আমি কি উলিয়াব পাৰিম বেচা দাম উলিয়াব পাৰিম কেনেকৈ বেচা দামৰ লগত কিনা দামটো কি হৈছিল বিয়োগ হৈ আছিল কিনা দামটো যদি আমি সমান চিনৰ সোঁফালৰ পৰা বাওঁফালে লৈ আহোঁ বাওঁফালে আনিলে কি হ'ব যদি বিয়োগ আছিল সমীকৰণৰ নিয়ম মতে কিবা এটা ৰাখি যদি সোঁফালৰ পৰা বাওঁফালে অনা হয় যোগ থাকিলে বিয়োগ হ'ব বিয়োগ থাকিলে যোগ গতিকে কিনা দামটো ইটো ফালে আহিলে যোগ হ'ব ইটো ফালে বেচা দাম থাকি গ'ল গতিকে বেচা দাম মানে কি হ'ব কিনা দাম যোগ লাভ যদি আমাক বেচা দাম লাগে বেচা দাম লাগিলে কি হ'ব কিনা দাম যোগ লাভ যদি আমাক কিনা দাম লগা হয় কিনা দাম লাগিলে কি হ'ব এই কিনা দামটো বিয়োগ আছিল ইটো ফালে আনিলোঁ যোগ লাভটো যোগ আছিল ইটো ফালে আনিলোঁ বিয়োগ এই প্ৰথম সূত্ৰটোৰ পৰাই আমি দুটা আৰু অতিৰিক্ত সূত্ৰ পালোঁ তাৰমানে লাভ মানে কি বেচা দাম বিয়োগ কিনা দাম আৰু বেচা দাম মানে কি কিনা দামটো ইটো ফালে লৈ আহিলোঁ মাইনাছ আছিল প্লাছ হ'ল লাভৰ লগত কিনা দাম যোগ তাতে লাভৰ লগত কিনা দামটো যোগ কৰিলে বেচা দাম পাম ঠিক তেনেকৈ কিনা দামটো কেনেকৈ পাম কিনা দাম বিয়োগ আছিল ইটো ফালে আনিলোঁ যোগ হ'ল লাভটো যোগ আছিল ইটো ফালে আনিলোঁ বিয়োগ হ'ল কিনা দাম মানে কি পাম বেচা দাম বিয়োগ লাভ বেচা দাম মানে কিনা দামৰ লগত লাভ যোগ কৰিলে বেচা দাম পাম আৰু যদি আমাক লাভ লোকচান দিয়া আছে লাভ আৰু বেচা দাম দিয়া আছে কিনা দাম উলিয়াব লাগে তেনেহ'লে আমি বেচা দামৰ লগত লাভটো বিয়োগ কৰিম যিহেতু এইখিনি কথাত কি পালোঁ যে বেচা দামটো যদি বেছি হয় তেনেহ'লে লাভ হ'ব আৰু বেচা দামটো যদি কম হয় তেতিয়াহ'লে লোকচান হ'ব এতিয়া আমি দ্বিতীয়খিনি চাম এইখিনি আমি লাভৰ ক্ষেত্ৰত পাইছিলোঁ লাভৰ ক্ষেত্ৰত বেচা দামটো বেছি হ'লে লাভ হয় এতিয়া আমি লোকচানৰ কথা আলোচনা কৰিম লোকচানৰ ক্ষেত্ৰত কি হ'ব লোকচান মানে কি আছিল কিনা দামটো যদি বেছি হয় লোকচান কিনা দাম বিয়োগ বেচা দাম যদি আমাক বেচা দাম লাগে এই বেচা দামটো কিনা দামৰ লগত বিয়োগ হৈ আছিল সমান চিনৰ বাওঁফালে আহোঁতে যোগ হ'ব বেচা দাম সমান কিনা দাম লোকচানটো প্লাছ আছিল ইফালে আহিলে মাইনাছ যোগ আছিল ইফালে আহিলে বিয়োগ গতিকে আমি কিনা দাম লোকচান মানে বেচা দাম মানে কি পাম কিনা দামৰ লগত লোকচানটো বিয়োগ ঠিক তেনেকৈ কিনা দামটো এই সূত্ৰটোৰ পৰা কিনা দাম কি পাম কিনা দামৰ লগত বেচা দামটো বিয়োগ আছিল ইটো ফালে আহিলে কি হ'ব বেচা দামটো যোগ হ'ব গতিকে কিনা দাম সমান কিমান হ'ব লোকচানৰ লগত বেচা দাম যোগ বেচা দাম যোগ লোকচান আমি প্ৰথম লাভৰ সূত্ৰ এটা পাইছিলোঁ বেচা দামৰ পৰা কিনা দাম বিয়োগ সেই সূত্ৰটোৰ ভিত্তিত আমি আৰু দুটা সূত্ৰ নিৰ্মাণ কৰি ল'লোঁ লোকচানৰ এটা সূত্ৰ পাইছিলোঁ কিনা দাম বিয়োগ বেচা দাম সেই সূত্ৰটোৰ ভিত্তিতে আমি বেচা দাম আৰু কিনা দামৰ সূত্ৰকেইটা নিৰ্মাণ কৰি ল'লোঁ এইটো আমি কিনা লাভ আৰু লোকচানৰ কথা পালোঁ এতিয়া লাভটোক যদি আমি শতাংশত প্ৰকাশ কৰিব লগা হয় শতাংশত প্ৰকাশ কৰিলে কি হ'ব এটা লাষ্ট আনিলোঁ ওপৰত হ'ল লাভ তলত কিনা দাম এই হৰত সদায় কিনা দাম হ'ব এইটো মনত ৰাখিবা লোকচানৰ শতাংশ বা লাভৰ শতাংশ যি উলিয়াব লাগিলেও হৰ তলৰ ফালে সদায় কিনা দাম থাকে আৰু লাভৰ শতাংশ উলিয়াব লাগে ওপৰত লাভ পূৰণ 100% পূৰণ কৰিলে আৰু লোকচানৰ শতাংশ যদি নিৰ্ণয় কৰিব লাগে তেনেহ'লে ওপৰত লোকচান তলত কিনা দাম পূৰণ 100% গতিকে আমি সূত্ৰকেইটা কি পালোঁ সূত্ৰকেইটা আমি কি পালোঁ যে লাভ মানে কি পালোঁ বেচা দাম বিয়োগ কিনা দাম বেচা দাম মানে কি পালোঁ কিনা দাম যোগ লাভ কিনা দাম মানে কি পালোঁ বেচা দাম বিয়োগ লাভ ঠিক তেনেকৈ লোকচান মানে কি পালোঁ কিনা দাম বিয়োগ বেচা দাম
বেচা দাম এই লোকচানৰ ভিত্তিত বেচা দাম কি হ'ব কিনা দাম বিয়োগ লোকচান আৰু লোকচানৰ ভিত্তিত কিনা দাম কিমান হ'ব বেচা দাম যোগ লোকচান লাভৰ শতাংশ মানে কি লাভ হৰণ কিনা দাম পূৰণ 100% লোকচানৰ শতাংশ মানে কি লোকচান হৰণ কিনা দাম পূৰণ 100% এই সূত্ৰকেইটা যদি আমাৰ মনত থাকে তেতিয়াহ'লে আমাৰ কি হ'ব বিভিন্ন সমস্যাবিলাক সমাধান কৰোঁতে আমাৰ যথেষ্ট সহায়ক হ'ব আমি এইমাত্ৰ পোৱা সূত্ৰকেইটাৰ লগত আৰু কেইটামান সূত্ৰ যোগ কৰি ল'লে হ'ল যে লাভৰ শতাংশ মানে আমি কি পাইছিলোঁ অলপ আগতে আমি লাভৰ শতাংশ কি পাইছিলোঁ ওপৰত লাভ তলত কিনা দাম পূৰণ 100% ঠিক তেনেকৈ লোকচানৰ শতাংশ কি পাইছিলোঁ ওপৰত লোকচান তলত কিনা দাম পূৰণ 100% তলতৰাই কিনা দাম হয়তো মনত ৰাখিলেই হ'ল এতিয়া সেই সূত্ৰকেইটাত বেচা দাম হ'লে কি হ'ব বেচা দাম হ'লে মনত ৰাখিবা তলত 100 লাগিব যিকোনো বেচা দাম তলত 100 এই তলত 100 বেচা দামত 100 আৰু কিনা দাম হ'লে 100টো ওপৰত লব হিচাপত 100 থাকিব কিনা দাম হ'লে লব হিচাপত 100 এতিয়া বেচা দাম মানে কি হ'ব হৰটো 100 যদি লাভ দিয়া থাকে লাভৰ শতাংশটো দিয়া থাকে 100ৰ লগত লাভৰ শতাংশটো যোগ পূৰণ কিনা দাম মানে কি হ'ব ওপৰত 100 লবটো 100 হ'ব বেচা দাম হ'লে হৰ 100 কিনা দাম হ'লে লব 100 এইটো মনত ৰাখিলে হ'ল আৰু লাভ দিয়া থাকিলে 100ৰ লগত লাভৰ শতাংশটো যোগ পূৰণ কিনা দাম উলিয়াব লাগিলে ইফালে বেচা দাম পূৰণ যদি বেচা দাম উলিয়াব লাগে এইটো হ'লে কিনা দাম পূৰণ ঠিক তেনেকৈ বেচা দাম উলিয়াব লাগিলে যদি লোকচান দিয়া থাকে বেচা দাম মানে তলত হৰটো 100 ওপৰত কি হ'ব 100 বিয়োগ লোকচানৰ শতাংশ লোকচান হ'লে 100ৰ পৰা বিয়োগ হ'ব লাভ হ'লে 100ৰ লগত যোগ হ'ব পূৰণ বেচা দাম উলিয়াব লাগে শেষত পূৰণটো কিনা দাম আৰু যদি কিনা দাম উলিয়াব লাগে কিনা দাম মানে হৰটো লবটো 100 আৰু হৰত কি হ'ব 100 বিয়োগ লোকচান যদি লোকচানৰ শতাংশ 10% হয় 100ৰ পৰা 10 বিয়োগ হ'ব লোকচানৰ শতাংশ যদি 20% হয় 100ৰ পৰা 20 বিয়োগ হ'ব কিনা দাম উলিয়াব লাগে গতিকে কি হ'ব ইফালে পূৰণটো বেচা দাম এই সূত্ৰকেইটাও তাৰ লগত সংযোজন কৰি ল'লে হ'ল আৰু এই সূত্ৰকেইটা তোমালোকে এই যে সূত্ৰকেইটা দিলোঁ এই সূত্ৰকেইটা তোমালোকে ধুনীয়াকৈ লিখি ল'বা লিখি লৈ মনত ৰখাৰ চেষ্টা কৰিবা আৰু যদি এই সূত্ৰকেইটা মনত থাকে তেনেহ'লে আমাৰ লাভ লোকচান সম্পৰ্কীয় যিকোনো অংক নাথাকক কিয় যিকোনো অংক থাকিলেও আমাৰ সেইটো সমাধান কৰাত একেবাৰে সহজ হ'ব আৰু অষ্টমানৰ গণিতৰ এই লাভ লোকচানৰ যিটো অধ্যায় বা পৰিমাণৰ তুলনা যিটো অধ্যায় এই অধ্যায়টো একেবাৰে সহজ অধ্যায় আৰু এই অধ্যায়টো কৰোঁতে আমি বিভিন্ন বিকল্প নিয়মৰ কথা চিন্তা কৰিম বিভিন্ন বিকল্প নিয়মৰ বিষয়ে আলোচনা কৰিম আৰু এই বিকল্প নিয়মৰ ভিতৰত তোমালোকৰ যিটো নিয়মে ভাল লাগে সেই নিয়মত তোমালোকে অংকবিলাক সমাধান কৰাৰ চেষ্টা কৰিবা আমি পৰৱৰ্তী শ্ৰেণীত ইয়াৰ বিভিন্ন সমস্যা লাভ লোকচান সম্পৰ্কীয় লাভ লোকচানৰ শতাংশ সম্পৰ্কীয় বিভিন্ন সমস্যা আলোচনা কৰিম গতিকে আজিলৈ আমি ইমানতে সামৰিলোঁ ধন্যবাদ